পানী বেছি আছিল ঘূৰি গৈছোঁ ঠাণ্ডা লাগি আছিল টাকলা মাথা অন্তিম কাৰ্যসূচী ৰাৱণ দহন হৈ গ'ল নৱজনী কেন্দ্ৰীয় যুৱ বিভাগ সমিতি আমি অঞ্জলি কেন্দ্ৰীয় যুৱ দুৰ্গা পূজা সমিতিৰ ফালৰ পৰা নিশ্চিতভাৱে ক'ব পাৰোঁ আজি যি বতৰৰ প্ৰতিকূল অৱস্থা তথাপিও আমাৰ এই ৰাৱণ দহন কাৰ্যসূচীত উপভোগ কৰিবলৈ দুখন আমাৰ কাষৰে কামৰূপ জিলা আৰু গোৱালপাৰা জিলাখনত তেনেধৰণে ইয়াত মানুহৰ সমাগম হৈছে লোকে ৰকাৰণ্য কৰিছে আমি আমাৰ উদযাপন সমিতিৰ তৰফৰ পৰা আমি খুবেই আমি ভাল পাইছোঁ আমি যিটো ভাবিছিলোঁ বিগত বছৰত ঘৰতকৈ এইবুলি আমি ৰাইজৰ সঁহাৰি আৰু সহযোগ বেছি ভালকৈ পাইছোঁ সেইবাবে আমি সমূহ ৰাইজলৈ আমাৰ অঞ্জলি কেন্দ্ৰীয় যুৱ দুৰ্গা পূজা সমিতিৰ পৰা অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ এইবুলি আজি আমাৰ 24তম বৰ্ষ হিচাপে আমি অঞ্জলি কেন্দ্ৰীয় যুৱ দুৰ্গা পূজা সমিতিয়ে এই দুৰ্গা উৎসৱ উদযাপন কৰিছিলোঁ ইয়াত প্ৰতিটো কাৰ্যসূচী আৰম্ভণিৰ পৰা আমি ৰাইজৰ যি সহায় সহযোগ এইভাৱে আমি তেওঁলোকলৈ নিশ্চয় খোলাক ল'বই লাগিব এয়া আমাৰ ফালৰ পৰা পুনৰবাৰ শুভেচ্ছা শাৰদীয় শুভেচ্ছা জ্ঞাপন কৰিছোঁ যে লক্ষাধিক ভক্ত অহা বুলি সকলোৱে কৈ আছে আচলতে আপোনালোকে কেনেকৈ অনুমান কৰিছে আচ্ছা ইয়াত আমি নিশ্চিতভাৱে ক'ব পাৰোঁ আমাৰ যিখিনি এই অঞ্চল আমাৰ যিখিনি নেশ্যনেল হাইৱেৰ পৰা আমাৰ এই পূজা মণ্ডপলৈকে যিটো ৰাস্তা ইয়াত আজি বহু সময় ধৰি মানুহৰ যিটো যান জঁটৰ অৱস্থা হৈছে মানুহে থিয় দিব নোৱাৰা অৱস্থা হৈছে এনেকুৱা ধৰণৰ পৰিৱেশ আমি বিগত বছৰত